পৰা নাই। গোটেই ভাৰতবৰ্ষৰ সকলো ৰাইজৰ মাজলৈ বিজেপি দলটোৰ গ্ৰহণযোগ্যতা তেওঁলোকে লৈ যাব পৰা নাই। কেইটুকুৰামান ঠাইতেহে বিজেপি দলটো এতিয়াও সীমাবদ্ধ হৈছে। GMC যিটো ট্ৰেড লাইচেন্স, আপোনালোকে জানে ট্ৰেড লাইচেন্স সিদিনাখন ট্ৰেড লাইচেন্স একদম দুগুণ তিনিগুণকৈ বৃদ্ধি কৰি ঘোষণা কৰি দিলে, আদেশ ওলাই গ'ল। গোটেই অসমৰ স্বাভিমান ইয়াত জড়িত হৈছে এই এয়াৰপৰ্টটো। কিন্তু সেই এয়াৰপৰ্ট আদানীক বিক্ৰী কৰিলে। আমাৰ অসমখন যিজনে ৰক্ষা কৰিলে, আজি নহ'লে আজি আমি বাংলাদেশত থাকিব লাগিলেহেঁতেন। গ্ৰুপিঙৰ সময়ত এইগৰাকী মুখ্যমন্ত্ৰীয়ে গোপীনাথ বৰদলৈয়ে আমাৰ অসম ৰক্ষা কৰি আজি অসম হিচাপে আমাক ৰাখি থৈ গ'ল। নহ'লে আজি আমি বাংলাদেশত থাকিব লাগিলেহেঁতেন, তেতিয়া পূৰ্ববংগত আমি চামিল হৈছোঁ। কিন্তু সেইজনৰ নামত থকা এয়াৰপৰ্ট আজি আদানী এয়াৰপৰ্ট কৰিলে। আদানী গ্ৰুপে আমাৰ প্ৰতিদিন কাকতত বিভিন্ন কাকতত এডভাৰটাইজ দিছে আদানী গ্ৰুপে কি বুলি, আদানী গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড AGIAL আদানী এয়াৰপৰ্ট। এইটো হৈছে বিজেপি চৰকাৰৰ 3 মাহতে এই অৱস্থা। গতিকে সেইকাৰণে এই চৰকাৰখন হৈছে এটা গতিবিহীন চৰকাৰ, লক্ষ্যবিহীন চৰকাৰ। কোনফালে গৈছে ঠিক নাই, আৰু কেইদিনমানৰ পিছত কি হয়গৈ ঠিক নাই। আমাৰ অৱস্থা, অসমৰ অৱস্থা কি হয়গৈ ঠিক নাই। কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ। আজি মই অৱশ্যে সভাপতি পদ এৰাৰ পিছত এইখন মোৰ প্ৰথম সাংবাদিক মেল, আৰু এইখন আমাৰ প্ৰদেশ কংগ্ৰেছৰে সাংবাদিক মেল। আৰু আজি ইয়াত বিশেষকৈ 2টা বিষয় আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। 2টা বিষয়। প্ৰথম বিষয়টো হৈছে যে জানে আপোনালোকে এইকেইদিন ওলাই আছে সদায় যে যোৱা 2 দিনৰ আগতে আমাৰ এগৰাকী কংগ্ৰেছ নেত্ৰী, আপোনালোকে সকলোৱে জানে, সুস্মিতা দেৱে কংগ্ৰেছ দল ত্যাগ কৰিলে। আৰু কংগ্ৰেছ দল ত্যাগ কৰি তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। আৰু তাৰ কেইদিনমানৰ আগতে আমাৰ 2গৰাকী বিধায়ক, ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই, এই 2গৰাকীয়ে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আৰু সৰু সুৰাকৈ 2-1 জইন কৰি আছে, সেইটো বেলেগ কথা। মই হাই প্ৰফাইল নেতাৰ কথা কৈছোঁ। এই 3টা যোগদানৰ পিছত এই 3গৰাকী নেতা, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আৰু আমাৰ সুস্মিতা দেৱ, এই 3গৰাকী নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বেলেগ দলত বিজেপি আৰু তৃণমূলত যোগদান কৰাৰ লগে লগে এচাম মানুহে এনেকুৱা ধৰণে প্ৰচাৰ কৰিছে সংবাদ মাধ্যমত, সামাজিক মাধ্যমত, যে কংগ্ৰেছ একেবাৰে শেষ হৈ গৈছে, নিঃশেষ হৈ গ'ল কংগ্ৰেছ। আচলতে কংগ্ৰেছৰ কৰ্মীসকলৰ মনোবল ভাঙিবৰ বাবে এনেধৰণৰ এই প্ৰচাৰবিলাক এটা মহলে কৰে। কাৰণ আমি ভালকৈ জানো যে হয়, এইকেইজন নেতাৰ পদত্যাগৰ বাবে আমাৰ দলত, এইকেইজন বুলি নহয়, যিকোনো এজন অৰ্ডিনাৰী যদিও এজন কৰ্মী যায় এটা দলৰ পৰা, সেইটো দলৰ কাৰণে ভাল বুলি আমি কেতিয়াও নকওঁ। এওঁলোকতো হাই প্ৰফাইল নেতা, সেই পিনতো আমি ডেফিনেটলি নিগেটিভ ইম্পেক্ট এটা আছে, নিগেটিভ ইম্পেক্ট এটা অকণমান আছে। কিন্তু এই নিগেটিভ ইম্পেক্টবিলাক পাৰ্মানেণ্ট নহয়, টেম্পৰেৰী। কাৰণ আপোনালোকে দেখিছে যিকোনো পলিটিকেল পাৰ্টি, কংগ্ৰেছ বুলি নহয়, আনকি নাম গুণ নথকা পলিটিকেল পাৰ্টিও, যিকোনো পলিটিকেল পাৰ্টিত এইটো এটা নিত্য নৈমিত্তিক ঘটনা যে কোনোবা লিডাৰ পদত্যাগ কৰি বেলেগ দললৈ গৈছে, বেলেগ দলৰ পৰা মানুহ আকৌ তালৈ আহিছে। এইটো সদায় অৱধাৰিত, এইটো চলি থাকে, চবতে চলে। মাত্ৰ বেছি হয় কেতিয়া, যেতিয়া সেই ৰুলিং পাৰ্টি চৰকাৰখন যদি ভাগি যায়, তেতিয়া তাৰ পৰা মানুহ হতাশা হৈ ৰুলিং পাৰ্টিলৈ যায়। মুঠতে ৰুলিং পাৰ্টিত ৰুলিং চৰকাৰত যিটো পাৰ্টি থাকে, সেই পাৰ্টিটোলৈ মানুহৰ গমনটো বেছি হয় মাত্ৰ। কিন্তু বাকী অন্য পাৰ্টিবিলাকলৈ অহা যোৱা এইটো এটা নিত্য নৈমিত্তিক ঘটনা।
এতিয়া এই কেইগৰাকী নেতাই এইকেইদিনত কংগ্ৰেছ দল ত্যাগ কৰিছে। মই কালি বিজেপিৰ সভাপতি, অসম ৰাজ্যিক সভাপতিৰ ষ্টেটমেণ্টটো চাইছোঁ, আৰু তেওঁলোকে ইয়াত ইমান উৎফুল্লিত হৈছে যে কংগ্ৰেছৰ এই পদত্যাগটোত। গতিকে সেইকাৰণে মই আজি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি মই ক'ব খুজিছোঁ যে তেওঁলোকে উৎফুল্লিত হোৱাৰ কাৰণ নাই। কিয় কাৰণ নাই? দিল্লীত কেন্দ্ৰত দুবাৰকৈ বিজেপি চৰকাৰ হৈছে। 14 চনৰ পৰা এতিয়ালৈকে বিজেপি চৰকাৰ দুবাৰ হৈছে কেন্দ্ৰত, কিন্তু বিজেপিৰ চৰকাৰ কেন্দ্ৰত দুবাৰ হৈও তেওঁলোকে বিজেপি দলটো সৰ্বভাৰতীয় গোটেই ভাৰতবৰ্ষৰ সকলো ৰাইজৰ মাজলৈ বিজেপি দলটোৰ গ্ৰহণযোগ্যতা তেওঁলোকে লৈ যাব পৰা নাই। মাত্ৰ কেইটুকুৰামান ঠাইতেহে বিজেপি দলটো এতিয়াও সীমাবদ্ধ হৈ আছে। আৰু আমি ষ্টেটিষ্টিকেলি এই কথাটো প্ৰমাণ কৰোঁ। ভাৰতবৰ্ষত 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ভাৰতবৰ্ষত। আৰু এই 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বিজেপি দল সংখ্যাগৰিষ্ঠত আছে মাত্ৰ 11খন ৰাজ্য। 11খন ৰাজ্য, আৰু মই নামকেইটা কৈ দিছোঁ, আমি এইটো প্ৰেছ ৰিলিজ দিম। এইকেইখন ৰাজ্য হৈছে অসম, অৰুণাচল, ত্ৰিপুৰা, মণিপুৰ, মধ্যপ্ৰদেশ, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। এই 11খনতে 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত অঞ্চল, ইয়াৰ ভিতৰত মাত্ৰ এই 11খনতহে বিজেপিয়ে গা কৰি উঠিব পাৰিছে এতিয়ালৈকে। বাকী ভাৰতবৰ্ষৰ ইমান বিশাল ভাৰতবৰ্ষৰ বাকীবিলাক ঠাই বিজেপিয়ে গা কৰি উঠাব পৰা নাই। আৰু এই 11খনৰ ভিতৰত 3খন ৰাজ্য আপোনালোকে চাওক, মধ্যপ্ৰদেশ, কৰ্ণাটক, এই দুখনত কংগ্ৰেছৰ চৰকাৰ হৈছিল। পিছ দুৱাৰেদি সেই চৰকাৰ ভাঙি বিজেপি চৰকাৰ হৈছে। আৰু মণিপুৰত কংগ্ৰেছ সৰ্ববৃহৎ দল হৈছিল নিৰ্বাচনত, তেতিয়া আকৌ নিৰ্বাচন সমাগত মণিপুৰত 22ত কংগ্ৰেছ সৰ্ববৃহৎ দল হৈছিল, কিন্তু কংগ্ৰেছৰ MLA ঘোঁৰা কিনা বেচা দি কৰি তেওঁলোকে তাত চৰকাৰ গঠন কৰিছে। গতিকে সেইপিনৰ পৰাও যদি আপোনালোকে চাই, 11খনৰ ভিতৰত প্ৰেক্টিকেলি 8খন ৰাজ্যতহে বিজেপিৰ ক্লিয়াৰ মেজৰিটি আছে বুলি ক'ব পাৰি। এতিয়া আমি চাওঁ আৰু এটা কথা, বিজেপিৰ কোৱালিশ্যন গভৰ্ণমেণ্ট ক'ত আছে? ষ্টেটত 4খন ষ্টেটত আছে। মই এইটোৱেই ক'ব খুজিছোঁ যে বিজেপিয়ে যে ইমান অহংকাৰ কৰে, আমি ইমান পাৱাৰফুল, ইমান মানুহ আমালৈ আহি আছে, মই তাৰ উত্তৰতহে এই কথাখিনি ক'ব খুজিছোঁ। এতিয়া কোৱালিশ্যন গভৰ্ণমেণ্ট বিজেপিৰ 4খন ৰাজ্যত আছে। কোন কোন ৰাজ্য? এখন হৈছে মেঘালয়া, এখন হৈছে বিহাৰ, এখন হৈছে জম্মু কাশ্মীৰ আৰু এখন গোৱা। মেঘালয়ত বিজেপিৰ চিট কিমান আছে? 60খন এছেম্বলি চিটৰ ভিতৰত 2খন আছে বিজেপিৰ চিট। বিহাৰত 243খন আসন এছেম্বলি, তাত বিজেপিৰ চিট আছে মাত্ৰ 53খন। জম্মু কাশ্মীৰত বৰ্তমান আণ্ডাৰ প্ৰেচিডেণ্টছ ৰুল, বেলেগ কথা, 87খন আসনৰ ভিতৰত 25খন, আৰু গোৱাত 40খন আসনৰ ভিতৰত 13খন। গতিকে এতিয়া আপোনালোকে নিজে চাওক যে য'ত কোৱালিশ্যন গভৰ্ণমেণ্ট কৰিছে তাতো বিজেপিয়ে লোকৰ বুকুচাত উঠিহে তেওঁলোকে কোৱালিশ্যনত বৰ্তি থাকিব পাৰিছে, নিজৰ শক্তিত নাই। এতিয়া আমি থাৰ্ড পইণ্টটোলৈ আহোঁ। এতিয়া আপুনি আৰু চাওক বিজেপিৰ অৱস্থা, যে এইকেইখন ৰাজ্য, ভাৰতবৰ্ষৰ এইকেইখন ৰাজ্য চাওক। ছিকিম বিজেপি 0, মিজোৰাম বিজেপি 0, অন্ধ্ৰপ্ৰদেশ বিজেপি 0, এটাও MLA নাই। কেৰেলা বিজেপি 0, এটাও MLA নাই এইকেইখন ৰাজ্যত, কিন্তু কংগ্ৰেছৰ আছে, চবতে আছে। আচ্ছা, তামিলনাডুত মাত্ৰ 4টা বিজেপিৰ MLA, 4খন। পঞ্জাৱত 117খন আসনৰ ভিতৰত বিজেপিৰ MLA মাত্ৰ 3জন,
পশ্চিমবংগত ৰিচেণ্টলি ইলেকশ্যন